নমস্কাৰ অসম ইনফো 2.0 সমূহ দৰ্শকক স্বাগতম জনাই দিবলৈ ওলাইছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 7 জুলাই এনেকুৱা খবৰসমূহ নিত চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে আহি পৰিছে ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ খবৰ লোকপ্ৰিয় গৰিয়া মৰিয়া মৰাণ মটক কলিতা আদিক লৈ অসমত হ'ব লোকপ্ৰিয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা 5 মুছলমান জনগোষ্ঠীক খিলঞ্জীয়া বুলি স্বীকৃতি দিয়াৰ পাছতেই মুখ্যমন্ত্ৰীৰ মুখত লোকপ্ৰিয় কথা। প্ৰব্ৰজনকাৰী মুছলমান বাদ দি বাকীসকল অসমীয়া। অসমত সুকীয়া খিলঞ্জীয়াৰ সংজ্ঞাৰ প্ৰয়োজন নাই। অসমত আমিয়ে অসমীয়া এনেদৰে মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মৰাণ মটক কছাৰী কোচ কলিতা আমিয়ে খিলঞ্জীয়া খিলঞ্জীয়া সংজ্ঞা বিচাৰি বিষয়টো জটিল নকৰিব। অসমত খিলঞ্জীয়াৰ সংজ্ঞা বিচৰাৰ প্ৰয়োজন নাই। এটা অংশক বাদ দিলে আমি সকলো খিলঞ্জীয়া এনেদৰে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত বহু মুছলমান লোক আছে। ইয়াৰ মাজত একাংশ এনে মুছলমান আছে যিসকল প্ৰব্ৰজনকাৰী। তেওঁলোকক আমি অধিবাসী মুছলমান বুলি কওঁ। অসমৰ মাটিৰ সৈতে জড়িত কেইবাটাও মুছলমান গোষ্ঠীয়ে সংস্কৃতি বজাই ৰাখিবলৈ সংগ্ৰাম কৰিছে। অসম চৰকাৰে দীঘলীয়া সংগ্ৰামখনক স্বীকৃতি দিলোঁ। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ 2জনকৈ মন্ত্ৰী। মুখতাৰ আব্বাছ নকভিৰ পদত্যাগ কৰে মন্ত্ৰীসভাৰ পৰা। সংখ্যালঘু উন্নয়ন দপ্তৰৰ কেবিনেটৰ মন্ত্ৰী আছিল নকভি। আৰু এজন কেবিনেট মন্ত্ৰীৰ মোদী মন্ত্ৰীসভাৰ পৰা পদত্যাগ। RCP সিঙেও পদত্যাগ কৰে মন্ত্ৰীসভাৰ পৰা। কেন্দ্ৰীয় তীখা দপ্তৰৰ মন্ত্ৰী আছিল RCP সিং। 2জন মন্ত্ৰীয়ে ৰাজ্যসভাৰ কাৰ্যকাল বৃহস্পতিবাৰে সমাপ্ত হ'ব। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। যোৰাবাটত ভয়ানক বানপানী। যোৰাবাট পানীৰ তলত। মেঘালয়ৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে যোৰাবাট। ডিভাইডাৰ বুলি জলমগ্ন হৈ পৰিছে সমগ্ৰ যোৰাবাট। ডিভাইডাৰৰ দুয়োটা পাৰে সাগৰ সদৃশ পানী। পাহাৰৰ পৰা নামি অহা পানীৰ ফলত বিধ্বস্ত যাতায়াত। এনেদৰে আমাৰ চেনেলটো নিত চাবৰ বাবে চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।